ভাত খাম বুলি ভাবিছিলোঁ এ আকৌ কি বন্ধুসকল আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ঘৰতে আছে আজি বৃহস্পতিবাৰ গুৰুবাৰ আজিতো নিশ্চয় নিৰামিষেই হ'ব আপোনালোকে মোৰ চুলিখিনি দেখি ভাবিছে কি হৈছে এয়া একচুৱেলি হেনা লগাইছোঁ আজি অকণমান ষ্টাইল কৰি লৈছোঁ আৰু আজি আমি নিৰামিষ আহাৰৰে আয়োজন কৰিছো কিন্তু তাৰ লগতে এটা আনকমন আইটেমো আছে আহকচোন চাও এই আনকমন আইটেমটোনো কি মই ভাত খাবলৈ বহিলোৱে আৰু এই আলুৰ ভাত পুৰা ভাত খাম বুলি ভাবিছিলোঁ এ আকৌ কি অক্সিডাপৰ বটল ভিটামিন টেবলেট এইবিলাক কি ভাত খাম বুলিহে ভাবিছিলোঁ এ আকৌ কি লৈ আনিলা আজি এইবিলাকে খাব লাগিব অ হৰি মানে বন্ধুসকল আমি কি ক'ব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে বুজি পাব আহক এতিয়া আমি বৃহস্পতিবাৰৰ বিশেষ ৰান্ধিবলৈ আৰম্ভ কৰোঁ এইখিনি বাৰু কিহৰ পাত চিনি পাইছেনে বেলেগ একো নহয় এয়া শেৱালি গছৰ কুমলীয়া পাত এয়া কি কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে এই শেৱালি ফুলৰ 3টা আগ লৈ লৈছো তাৰে পৰা কুমলীয়া পাতখিনি এনেকৈ এৰুৱাই লৈছো পাতখিনি ভালকৈ আমি ধুই ল'ম এটা পাত্ৰত এনেদৰে অলপ বেচন লৈ লৈছো অলপ হালধি দি দিছো আৰু এয়া অলপমান নিমখ দি দিছো হালধি নিমখ আৰু বেচনখিনি ভালকৈ এনেকৈ মিক্স কৰি লৈছো এতিয়া ইয়াতে পানী দিম এয়া আমাৰ মিশ্ৰণটো ৰেডি হৈ গৈছে ইয়াতে অলপ জলকীয়া গুড়িও দি দিছো এয়া গেছত এখন ফ্ৰাইং পেন লৈ লৈছো আৰু তেল দি দিছো বেচনৰ মিশ্ৰণটোত এয়া শেৱালি পাত এখিলা দি দিছো এতিয়া আমি গৰম হোৱা তেলখিনি দি দিম আমি এখিলা এখিলাকৈ গোটেইকেইটা পাতৰে বৰ এনেদৰে ফ্ৰাই কৰি ল'ম বেচনত ডুবাই ডুবাই এয়া আমাৰ শেৱালি গছৰ পাতৰ বৰ ৰেডি হৈ গ'ল আজি বুটৰ চাটনি এখনো বনাম তাৰ কাৰণে আমি লৈ লৈছোঁ তিয়াই থোৱা বুট কেইটামান কেপচিকাম অলপ বাদাম অলপ নহৰু আদা আৰু জলকীয়া কেইটামান এইখিনি আমি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত খুন্দি ল'ম আজি ভাত খাবলৈ ৰৈ আছোঁ লোৱা এয়া ভাত এইবাৰ সঁচাকৈ ভাত আহি গ'ল দেই ৰাইজ এইবাৰ সঁচাকৈ ভাত আহি গ'ল ইয়াৰ লগত আজি থকা স্পেচিয়েল আইটেমটো হৈছে এইটো কি বাৰু এইটো হৈছে শেৱালি গছৰ পাতৰ বৰ ভাত দালি মাছ মাংসৰ লগতে কিছুমান আমি ভাতৰ লগত ঔষধি গুণ থকা শাক পাচলিও খাই থাকিব লাগিব যদিহে আমি ঔষধি গুণ থকা শাক পাচলি খাই থাকোঁ তেতিয়াহ'লে এইয়া যে মোক অলপ আগতে দিছিলে প্লেটত ঔষধবোৰ সেইবিলাক এভইড কৰি চলিব পাৰোঁ বুজিলে নহয় আপোনালোকক মই আইটেমবিলাক দেখাবলৈ পাহৰি থাকিলোঁ প্ৰথমটোতো ভাত আছেই বাৰু লগত দাইলো আছে দাইলত কি দি আছে গম পায় কোমোৰা এইটোতো মই ক'লোৱে স্পেচিয়েল আইটেম এইটো হৈছে শেৱালি গছৰ পাতৰ বৰ তাৰ লগত আছে চয়াবিন আৰু ৰঙালাওৰ চব্জি সৰু সৰু আলু ভাজিও আছে লগতে আছে বুটৰ চাটনিত কি দিয়া আছে নহৰু আৰু আদা আপোনালোকেতো চবেই জানেই নহৰু আৰু আদাৰ কিমান ঔষধি গুণ আছে সেইকাৰণে বন্ধুসকল ভাতৰ লগত ঔষধি গুণ থকা কিছুমান বস্তু আপোনালোকে
খাব তেতিয়াহে কিছুমান বেমাৰৰ পৰা নিজকে বচাই ৰাখিব পাৰিব আৰু এই ডাঙৰ ডাঙৰ ঔষধৰ বটলবোৰ আৰু এই মস্ত মস্ত ডাঙৰ টেবলেটবোৰ নাখালেও হ'ব ঠিক আছে বন্ধুসকল আমি তেতিয়াহ'লে এতিয়া ভাত খাওঁ বন্ধুসকল শেৱালি ফুল আৰু শেৱালি ফুলৰ পাত এই দুয়োটাৰে ঔষধি গুণ বহুত বেছি সেইকাৰণে আমি মাজে মাজে এনে ধৰণৰ ঔষধি গুণ সম্পন্ন শাক-পাচলিবিলাক খাই থাকিব লাগে আজি আমি যি ধৰণেৰে শেৱালি ফুলৰ পাতৰ বৰ বনাই খালো এনেকৈ আপোনালোকে ট্ৰাই কৰি চাব পাৰে কাৰণ এনেকৈ খালে শেৱালি ফুলৰ পাতৰ যিটো তিতা ভাব বেছি তিতা নালাগে খাওঁতে আপোনালোকে যদি আজি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কিবা সাজেশন থাকিলে কমেন্ট কৰি জনাব আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ